বন্ধুসকল বৰ্তমান পৃথিৱীখন ইণ্টাৰনেটৰ জালে আৱৰি আছে, যাৰ বাবে অতি কম সময়তে অতি ক্ষুদ্ৰমান বস্তু এটা ভাইৰেল হৈ যায়। বন্ধুসকল আজি আমি কথা পাতিম এনে কিছুমান বস্তুৰ বিষয়ে যিবিলাক ছ'চিয়েল মিডিয়াত অতি কম সময়তে ভাইৰেল হৈ গৈছে, কিন্তু বাস্তৱত আচলতে সেইবিলাক মিছা হয়। তো বন্ধুসকল মই বিকি আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টেক এণ্ড ইনফৰমেশ্যন। বন্ধুসকল আজি ভিডিঅ'ত 10 নম্বৰত আছে ভাৰতৰ এখন ফটো, যিখন অতি কম সময়তে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে। এইখন ফটোখন দেৱালীত নাছাই ক্লিক কৰা বুলি অনুমান কৰা হয়, কিন্তু নাছাই এখন আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে এইখন নাছাই ক্লিক কৰা নহয়। এই ফটোখনত ভাৰতৰ যিটো দেৱালীত উজ্বলিত ৰূপ সেইটো দেখাবলৈ চেষ্টা কৰা হৈছে। বন্ধুসকল 9 নম্বৰত আছে ফোন নম্বৰৰ পৰা মৃত্যু হোৱা ধমকি। তো বন্ধুসকল আপোনালোকে কিছুদিনৰ আগতে এটা নিউজ পাইছিলে যে 09141 পৰা যদি ফোন আহে তেতিয়াহ'লে মোবাইলটোৰ পৰা কি হ'ব, হাই ফ্ৰিকুৱেঞ্চি ওলাব আৰু সেই হাই ফ্ৰিকুৱেঞ্চিয়ে মানুহৰ মগজুত ক্ৰিয়া কৰিব আৰু তেতিয়া মানুহৰ লগে মৃত্যু হ'ব। কিন্তু আচলতে পিছত এইটো প্ৰমাণিত হয় যে এই বস্তুটো এটা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফেক নিউজে। 8 নম্বৰ হৈছে এজনী পৰি মৃত্যু হোৱা কংকাল। তো বন্ধুসকল আপোনালোকে যদি এই ইণ্টাৰনেটত ফটোখন দেখি শ্বেয়াৰ কৰিছিলে তেতিয়াহ'লে আপোনালোকে এটা ফেক নিউজৰ চিকাৰ হৈছিলে। তো বন্ধুসকল এইটো আচলতে এজন ডেনপেন নামৰ এজন ব্যক্তিয়ে নিৰ্মাণ কৰা এটা মডেলহে। তেওঁ মানুহক এপিল ফুল বনাবলৈ এইটো পৰি মৃত্যু হয় বুলি প্ৰচাৰিত কৰিছিলে। বন্ধুসকল আপোনালোকে যে এই ফটোখন দেখিছে এইখনো এখন ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো। এই ফটোখন অনুসৰি এজনী মায়ে 11টা কেঁচুৱা জন্ম দিছিল, কিন্তু বন্ধুসকল আচলতে এইটো সঁচা নিউজ নহয়। আচলতে সেইদিনাখন হস্পিটেলখনত 11টা কেঁচুৱা জন্ম হৈছিলে আৰু ডক্টৰসকলে এই ফটোখন একেলগে ক্লিক কৰিছিলে। নাম্বাৰ 6 বন্ধুসকল 2014 চনৰ ডিচেম্বৰ মাহত ভাৰতত 6 দিন ধৰি আন্ধাৰ হ'ব বুলি প্ৰচাৰিত হৈছিল আৰু যিসকলে এই নিউজটো প্ৰচাৰিত কৰিছিল তেওঁলোকে আৰু উত্থাপন কৰিছিলে যে এই বস্তুটো নাচাই আনুষ্ঠানিকভাৱে দাঙি ধৰিছে, কিন্তু আচলতে এইটো সঁচা নহয় আৰু এটা ফেক নিউজ বুলি এইটো প্ৰমাণিত। নাম্বাৰ 5 2014 চনৰ মাৰ্চ মাহত মালয়েছিয়াত MS-70 নামৰ এখন প্লেন গায়ব হৈ গৈছিলে আৰু লগতে গায়ব হৈছিল 239 জন মানুহ। তেতিয়া এখন বিশ্বাস কৰা হৈছিল যে এখন এলিয়েনে এটেক কৰিছিলে, কিন্তু বাস্তৱত এইটো আচলতে হোৱা নাছিলে। নাম্বাৰ 4 বিগ ফুট ডেড বডি। বন্ধুসকল কিছুদিনৰ আগতে এটা মহাদানৱৰ মৃত শৰীৰ আৱিষ্কাৰ হৈছিলে বুলি প্ৰচাৰিত হৈছিল আৰু এই নিউজটো কিছুমান নিউজ চেনেলটো দেখাইছিলে, যাৰ বাবে এই নিউজটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছিলে। কিন্তু বন্ধুসকল আচলতে এই বস্তুটো দুজনমান ব্যক্তিয়ে বনোৱাহে আছিল আৰু যাৰ বাবে তেওঁলোক জেললৈ যাব লগা হৈছিল। নাম্বাৰ 3 এলিয়েন মেড ক্ৰপ। বন্ধুসকল আপোনালোকে যে এই ফটোখন দেখিছে এইবোৰ ইংলেণ্ডত পোৱা গৈছিলে আৰু ইয়াত যে দেখিছে ছবিবোৰ এইবোৰ এলিয়েনে বনোৱা বুলি অনুমান কৰা হৈছিলে বা প্ৰচাৰিত হৈছিলে, কিন্তু আচলতে এইবোৰ এলিয়েনে বনোৱা নাছিলে আৰু এই নিউজটো প্ৰায় 20 বছৰ ধৰি প্ৰচাৰিত হৈছিলে। অৱশেষত এইটো প্ৰমাণিত হয় যে এইবোৰ মানুহে নিৰ্মাণ কৰা কিছুমান চিম্বলহে। নাম্বাৰ 2 পৃথিৱীৰ আটাইতকৈ ডাঙৰ কুকুৰ। তো বন্ধুসকল আপোনালোকে ইণ্টাৰনেটত যদি চাৰ্চ কৰিছে কেতিয়াবা তেতিয়াহ'লে আপোনালোকে গম পাইছে যে হাৰকুলাছ নামৰ পৃথিৱীৰ এটা ডাঙৰ কুকুৰ আছিলে, কিন্তু বন্ধুসকল আপোনালোকে যে এই ফটোখন দেখিছে এইটো আচলতে হাৰকুলাছ বুলি প্ৰচাৰিত হৈছিলে, কিন্তু বাস্তৱত এইটো আচলতে হাৰকুলাছ নহয়। বন্ধুসকল কিছুদিনৰ আগতে আপোনালোকে এটা নিউজ পাইছিলে যে ভাৰতৰ যোধপুৰত কুৱাখনতে এটা এলিয়েন ওলাইছিলে বুলি। বন্ধুসকল এইটো ছ'চিয়েল মিডিয়াত পুৰা শ্বেয়াৰ হৈছিলে আৰু বন্ধুসকল এইটো আচলতে সঁচা নিউজ নহয়, কাৰণ ইয়াৰ পিছৰ পৰা এনেকুৱা কোনো ধৰণৰ আৰু ফটো পোৱা নগ'ল, সেইকাৰণে এই নিউজটো মানুহে মিছা বুলি বিশ্বাস কৰে।